हेलो गाइस, वेलकाम टू माय यूट्यूब चैनल। और बहुत दिन हल भिडिओ बनवा ना गति भाविल आज भिडिओ এটা बनाओ। और मैं आइसो बर्तमान पथार मजत हाल बाबले आइसिलो। और बहुत दिन हल भिडिओ बना ना, कोरोना भाइरासर कारण कतो যাব পৰা নাই, गति भिडिओ बनाब পৰা নাই। और एक्चुअली भिडिओ बनाবলৈ अहा नासिलो, मैं पथार काम কৰিবলৈ आइसिलो, मोबाइलটো লৈ আহিलो, गति भिडिओটো बनाই दिওঁ। और आम गाँवर मानुह गति के पथार मजत आहि थाको, एने ভাল लगे गाँवत आहि पथारत आहि। এতিয়া এটাই ভয় খালে মোবাইলটো নপৰিলে হ'ল। আৰু মোবাইলটো যদি পৰি যায় পানীত চেছ সব পালে পানী হৈ আছে দেখিছে। ইয়াতে হাল বাই আছিলে, হাল বাই থাকোঁতে ট্ৰেক্টৰ অলপ প্ৰব্লেম হ'ল, গতিকে অলপ সময় ৰখিব লগা হ'ব। আৰু হাল বাই থাকোঁতে মানে কি হ'ল, ট্ৰেক্টৰৰ কিবা নট এটা ভাগি গ'ল। এই দাদাই ক'ব কি ভাগিছে, কি ভাগিল? এই নাংগলৰ বল্ট এটা ভাগিল, গতিকে আনিবলৈ গৈছে ন, আনিবলৈ গৈছে। ৰূপহীৰ পৰা আনিব লাগিব, 7-8 কিলোমিটাৰ হ'ব ইয়াৰ পৰা, গতিকে অলপ সময় ৰখিব লাগিব। অলপ সময় মানে 1-1.5 ঘণ্টা ৰখিব লাগিব, তাৰপিছত আহি পাবহি। আৰু ফিটিং কৰোঁতে টাইম লাগিব চাগে। নাই, টাইম নালাগে না, গতিকে অলপ সময় ৰখিব লাগিব। আৰু এইটো হৈছে নটটো, ইয়াত লাগি থকা নটটো ভাগি গ'ল। আৰু এই নটটো আনি পাইহি মানে আমি অলপ গছৰ ছাঁতে ৰখি লওঁ, আৰু আপোনালোকক দেখাম কিমান ধুনীয়া পৰিৱেশ, গাঁৱৰ পথাৰৰ কিমান ধুনীয়া পৰিৱেশ, এবাৰ চাওক। ট্ৰেক্টৰৰ যোনটো নট ভাগিছিলে, নটটো ভাল হৈ গ'ল। আৰু এইফালে হাল বাই আছে। আৰু এতিয়া ট্ৰেক্টৰৰ ওপৰত আহি গ'লোঁ। আৰু এইটো হৈছে বেক চাইডে বোকা মাৰি আছে, মোবাইলতো পৰিছে বোকা, গাটো পৰিয়ে আছে বোকা। ট্ৰেক্টৰৰ ভিতৰৰ পৰা ভিডিঅ' কৰিছিলোঁ, গোটেই বোকা হৈ গ'লোঁ। আৰু মোবাইলতো বোকা পৰিল, সেইফালে হাল বাই আছে। আৰু আজিৰ এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু লগতে বেল আইকনটো ক্লিক কৰিব নাপাহৰিব। আৰু লগতে কমেণ্টত জনাব যে আপোনালোকে এনেকৈ পথাৰত আহি কাম কৰে নে নকৰে, কাৰ ঘৰ গাঁৱত হয় জনাব। ধন্যবাদ।